এতিয়া ওলাই লৈছো দেই। নমস্কাৰ, ওলাই হৈ গ'ল, আহি গ'ল। সমাজলৈ আকৌ আহিছোঁ। বহাগ আহি পালেহি, বহাগ আমাৰ প্ৰতিলিপি। গতিকে মই ভাবিছোঁ মোৰ গছৰ পাতেও বহাগক আদৰণি জনাইছে, নতুন নতুন কুঁহি পাত ওলাইছে, ফুলবিলাকো ফুলিব ধৰিছে, ধুনীয়াকৈ মানে বাগিচাবোৰ সুন্দৰ হৈ উঠিছে আৰু বহাগক নিমন্ত্ৰণ কৰিছে। নাচনী পক্ষীসকলেও সকলোৱে উল্লাসত নাচি বাগি ফুৰিবৰ কাৰণে তেওঁলোকে ট্ৰেইনিং আছে। গতিকে মই আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টি চাব, চাই কেনেকুৱা পাই ক'ব। আৰু আজি মই মোৰ পুৰণি বাগানখন মই দেখাম বুলি ভাবিছোঁ। পুৰণি বাগানখন কেনেকুৱা হয় আপোনালোকে চাব। এয়া মোৰ লগত আছে নাতিনী। হেল্ল', আপোনালোকেতো মোক চিনিয়ে পায়। মই হয় নিশ্চিত। তাইৰ ইউটিউব চেনেল আছে। গতিকে তাই মোৰ লগত তাই মোক সহযোগ কৰে আৰু তাই মোৰ মানে ভিডিঅ'বিলাক তাইয়ে বনায়। গতিকে মই এতিয়া লাগি কৰিছোঁ। এয়া নিশ্চিত ৰাখিছোঁ। আৰু এতিয়া আইতাই নিজৰ ফুলনি বাৰীখন দেখাব আপোনালোকক। অ'কে, এইটো পিটুনিয়া। ফ্লক্স। এয়া নাৰ্জী। ঠেঙা ফুল, এইটো পচন্দা ফুল। নয়নতৰা, বগাও নয়নতৰা আছে। এইটো বৰ ভাল বস্তু, আপোনালোকে জানে। মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। গতিকে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু
শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ আৰু কমেণ্টে থাকি গৈছিলে কমেণ্ট থাকি গৈছে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব হয় হয় ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো টিপিবলৈ নাপাহৰিব কিন্তু বাই ধন্যবাদ